আজি মই মাছখিনিনো কেনেকৈ মাংস নিচিনা বনাব পাৰি সেইটোকে চাবলৈ বজাৰৰ পৰা অলপ মাছ লৈ আহিলোঁ। এইখিনি প্ৰথম আনিলোঁ কচ মাছ, আকৌ ভাবিলোঁ বাহু মাছটো বেছি ভাল হ'ব নেকি। বাহু মাছটো অলপ টান টান হয় না, সেইকাৰণে অলপ টেষ্টি হ'ব, মাংসৰ নিচিনা পূৰা দেখিব একেও লাগে। সেইকাৰণে ভাবিলোঁ ডাঙৰ বাহু মাছ অলপ লৈ লওঁ। তাৰপিছত এইখিনি প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে প্ৰথমে ফ্ৰিজৰ পৰা বোলো ইয়াৰ ওপৰত অলপ বিলাহী দি লওঁ, শাকো দি লওঁ, আদা নহৰুটো পিচিব লাগিবই, জলকীয়া দি দিম, ধনিয়াও আছে। বস্তুখিনি যোগাৰ কৰি ল'লোঁ, মাছখিনি ফ্ৰাই কৰি আছোঁ। তাৰপাছত এতিয়া কচ মাছখিনি ফ্ৰাই কৰিছোঁ। কচ মাছত বেছি তেল নালাগে, কেলৈ তেল থাকেই তাতে, সেইকাৰণে খালি লাহে লাহে ফ্ৰাই কৰিব লাগে। বেছি ওচৰত আহিলে জুইটো কমাই থ'ব লাগে, নহ'লে তেলটো ফুটি যায়। তাৰপিছত তেল যদি ওপৰত জুইটো বেছি দিওঁ তেতিয়া ঢাকন এটা দি দিওঁ আৰু মাছটো ফ্ৰাই হৈ আছে, গোটেইখিনি এবাৰতে হৈ যাব, অকলে মানুহ বেছি মাছ নালাগে। এইখিনি বাহু মাছখিনি হ'ল, অলপ হাৰ্ড লাগিছে অলপ। তাৰপিছত লগতে কচ মাছখিনিও ফ্ৰাই কৰিলোঁ, মটৰ দিলোঁ, ধনিয়া, অকণমান ৰঙালাও আছিলে, ৰঙালাও দি চাওঁচোন টেষ্টটো কিজানি ধুনীয়া হয়, পিঁয়াজ আৰু বিলাহী। তাৰপিছত মাছখিনি ফ্ৰাই হৈছে, এতিয়া গোটেইখিনি একেলগে মিলাই অলপ ফ্ৰাই কৰি লওঁ। আদা হালধি আৰু নিমখ দিলোঁ, অলপ পানী দি দিলোঁ। স্মেলটো ধুনীয়া লাগিছে, অলপ হৈছে আৰু খাবলৈতো দেখিবলৈতো টেষ্টি লাগিছে। অলপ পালেং শাক দি দিলোঁ ওপৰত, পালেং শাকখিনি এনেও নাইকিয়া হৈ যাব। ঢাকনটো দি দিলোঁ, জুইটো ষ্টিমত দি দিলোঁ, এই বঢ়িয়া, এইটো খাবলৈতো বম টেষ্টি হ'ব। ঠিক আছে, এয়া খাব লৈছোঁ। ধুনীয়া খুচি অলপ মাটিত টেষ্টটো চাই লওঁচোন, আপুনি ট্ৰাই কৰিব নেকি? বঢ়িয়া হৈছে। মাংস আৰু মাছৰ একো ডিফাৰেঞ্চেই নাই। আচলতে মাছখিনি ডাঙৰ চাইজৰ হ'ব লাগে, তেতিয়া স্কোৱাৰ চাইজত কাটিলে দেখিবলৈতো বৰ ধুনীয়া লাগিছে। মজা, ডিনাৰটো এয়াই হৈ যাওক আজি।